নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপুনি যেনে আজি মেট্ৰিকৰ ৰিজাল্টটো চাব বিচাৰে তেন্তে মোৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। আহকচোন জানি লওঁ আজিৰ মেট্ৰিকৰ ৰিজাল্ট কেনেকৈ দিব নেটত। প্ৰথমে গুগল বা যিকোনো ব্ৰাউজাৰ এটাত অ'পেন কৰিব। সেৱা অনলাইন ৰিজাল্ট 2019 নতুবা ৰিজাল্ট আছাম মই ডাইল কৰিছোঁ। ৰিজাল্ট আছাম.nic.in আমি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণে আহিব, চাব পাৰে ইয়াতে এনেকুৱা ধৰণে আহি যাব। যেতিয়া আপোনাৰ ঠিক ৰাতিপুৱা 9টা বাজিব তেতিয়া এই ব্ৰাউজাৰটো অ'পেন হ'ব, মানে লিংকটো অ'পেন কৰি দিব। অ'পেন কৰাৰ পিছত আপুনি অল ডিটেইলছ এই ভিডিঅ'টো ইয়াৰ দ্বাৰা চাব পাৰিব। চাব বুজি পাইছে। ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট হয় result.assam.nic.in আপুনি তাত ক্লিক কৰি অল ডিটেইলছ গম পাব, আপোনাৰ ৰিজাল্টটো চাব পাৰিব ঠিক ৰাতিপুৱা 9টা বজাৰ লগে লগে। নিশ্চয় বুজি পাইছে। আৰু যদি আপুনি বেলেগ ৱেবছাইটতো চাব বিচাৰে তেন্তে বহুকেইটা ৱেবছাইট আছে, তাতো চাব পাৰে যায়। আৰু ঠিক এনেধৰণে আহিব, মই দেখাই দিছোঁ। ঠিক এনেধৰণে আহিব। ইয়াত ৰোল নংটো দিব ক'ব। ইয়াত ৰোল নংটো দিয়াৰ পিছত ছাবমিট যিটো আছে ছাবমিটত ক্লিক কৰি দিব আৰু আপোনাৰ ৰিজাল্টটো অতি সোনকালে দেখা পাব। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। যেন ভাল লাগিলে তেন্তে এটা লাইক কৰিব। আজিলৈ আহিছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু সকলোৰে যাতে ৰিজাল্ট ভাল হয়।